নমস্কাৰ বন্ধু বান্ধৱীসকল, অল টিপছ আছামিজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আহাৰ খোৱাৰ সময়ত এই নিয়ম মানি চলাটো উচিত, নহ'লে হ'ব পাৰে বহুতো ক্ষতিকাৰক। 1 নম্বৰতে, খোৱাৰ সময়ত অধিক কথা পতা, কাজিয়া আৰু তৰ্ক কৰি যদি ভাত খায়, তেন্তে দেহলৈ নানা ৰোগৰ প্ৰভাৱ পৰিব পাৰে। 2 নম্বৰতে, টেঙা, তিতা আৰু খাৰ কেতিয়াও একেলগে নাখাব। 3 নম্বৰতে, নিৰামিষ আহাৰ খুবেই উত্তম। আমিষ খোৱা সকলে প্ৰতিদিনে মাছ-মাংস নোখোৱাটোৱেই ভাল। সপ্তাহত এদিন যদি ব্ৰত কৰিব পাৰে, তেতিয়াটো বহুত উত্তম। 4 নম্বৰতে, ৰাতি দৈ খোৱাটো দেহৰ বাবে ক্ষতিকাৰক। 5 নম্বৰতে, ভাত খোৱাৰ পিছতে কেতিয়াও ফল খাব নালাগে। ফল আহাৰ কৰিলে লগালগ কেতিয়াও পানী নাখাব। 6 নম্বৰতে, নিশা ভাত খাই কিছু খোজ কঢ়াটো ভাল অভ্যাস, কিয়নো ভাত খোৱাৰ পিছত 1-1.5 ঘণ্টা পিছত খোৱাটো নানা ৰোগৰ বাবে হিতকাৰক। 7 নম্বৰতে, ভাত খোৱাৰ আগতে বা পিছতেই হওক চাহ খোৱাটো খুবেই বেয়া অভ্যাস। আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।